Hello everyone, good morning. Welcome back to my YouTube channel. So আজি আমি এপিনে চাওমিন বইল কৰি আছো। সৰু সুৰাকে ফাষ্ট ফুড দোকান এখন খুলিছোঁ, ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। বলকচোন চাওঁগে। আৰু এইপিনে দেখিছে নহয়, আমি চাওমিন বইল কৰি আছোঁ। এইখিনি তাৰপিছত এইখিনি মঞ্চুৰিয়ান কাৰণে ফুলকবি কাটি থৈছোঁ। আৰু এয়া চাউলটো বইল কৰি লৈছোঁ ফ্ৰাইড ৰাইচৰ কাৰণে। আৰু এইপিনে লালিপপ, কবি মঞ্চুৰিয়ান, আৰু এইপিনে চাওমিনৰ কাৰণে মাংস, আৰু এইটো আদা ৰচুনৰ পেষ্ট। তো বস্তুবোৰ বনাই ৰেডি হৈ গ'ল। এতিয়া আমি দোকানলৈ যাব লাগে, আৰু মই টিককৈ কাপোৰ পিন্ধি লওঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু আমি আহি দোকানত পাই গ'লোহি। তো আপোনালোকে চাই থাকিব আমাৰ দোকানখন। আৰু এইখন হ'ল আমাৰ দোকানখন, আয়েশা ফাষ্ট ফুড। দেখিছে নহয়, আয়েশা ফাষ্ট ফুড। এইপিনে আছে মঞ্চুৰিয়ান, আৰু এইপিনে লালিপপ আছে, এইপিনে চাওমিন আছে, আৰু সেই চাইডে ফ্ৰাইড ৰাইচ আছে। দেখিছে নহয়, এইপিনে আৰু মোৰ মানুহটো নেইজন। দেখিছে নহয়, খাম ক'বনে নাখালে মিঠাই আমাৰ আয়েশা ক'ব জানো, সেইজনী আমাৰ খাব। এইজনী আমাৰ আয়েশা। হাই কৈ দিয়া আয়েশা। কি খবৰ? আমাৰ ভিডিঅ'টি চাই ভাল পায় তেনেহ'লে লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰি দিব। আয়েশা বাবা কৈ দিয়া, বাবা কৈ দিয়া।